আমার হয়ে গেল কি লগালা হৈ গল হৈছে নহৈছে হেৰি কি বুলি মামা ঘৰত কি খালা তো ওয়েলকাম বেক টু দ্য ইউটিউব চেনেল তো গুড মৰ্নিং এভৰিৱান আশা কৰিছোঁ সকলো ভালে আছে আজি এটা পুনৰ নিউ ব্লগ তো আপোনালোকক কিমান কি পাৰোঁ আপোনালোকক দেখাই যাম তো ৰাতিপুৱাই উঠিলোঁ এতিয়ালৈকে মিস্ত্ৰী অহা নাই 9টামান বজাতে আহিব ইফালে চাওক মানে ইফালে মা উঠিলে তো মা আছে ইফালে ঝাৰু লগাই আছে তো ইফালে মানে কেঞ্চিৰ কাম হৈ গ'ল আমি ইয়াতে 5টা কেঞ্চি লগোৱা আছে তো ইফালে খুঁটাকেইটা পকীৰ খুঁটা লগাইছোঁ তো তলত আহিব মাটি তো দিয়া কি কৈছে আকৌ পৰা কৈ দিম পাৰ্লিঙৰ জইন চলি আছে এতিয়া ইয়াত মানে পাৰ্লিং লগাব লাগিব তো ইফালে ধুনীয়াকৈ বৰপাই লগাই আছে পাৰ্লিং তাৰপিছত এইফালে ৰাখি দিছোঁ মানে এইটো কালাৰ হ'ব তো আপোনালোকক কালাৰবিলাক দেখাই থাকিম আৰু ক'ত কি লগাই টিঙো আনিলোঁ তো ইফালে চাহকাপ লৈ আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ'টো আজি তো ইফালে ধুনীয়াকৈ দেখাম আপোনালোকক ঘৰবিলাক বনাই আছে এইটো আমাৰ ককা তো ইফালে এটা ককা আছে গাখীৰ লৈ আহিছিলে মানে গাখীৰ আনিছিলে ন তো গাইছ ইয়াত দেখিবলৈ পাইছে যে ইয়াত মাটি পেলাই আছোঁ মানে ইয়াতে আহি পালোঁ তো মিস্ত্ৰীৰ ঘৰত কাম চলি আছে তো ইফালে মানে ট্ৰেক্টৰো মাতিছোঁ যে সেইটো কাৰণে মানে এইবিলাক মাটি নহ'লে ট্ৰেক্টৰখন আহিবলৈ অলপ অসুবিধা হয় ন সেইটো কাৰণে মই এইবিলাক কাটিবলৈ কাৰণে কোৰ লৈ আহিছোঁ ঘৰৰ পৰা তো আপোনালোকক তো গাইছ একদম ঘামি জামি কাম কৰি আছোঁ মানে ইয়াতে মানে মাটি সমান কৰি আছোঁ ন মানে একদম পূৰা ট্ৰেক্টৰত মাটি আনি আছে তো মাটিবিলাক সমান কৰি আছোঁ তো ভাগৰ লাগিছে সেইটো কাৰণে ইয়াতে কোৰখন এনেকৈ দি পেলাই বহিলোঁ তো পানী বটল তো ইফালে আছে একদম মাটিখিনি সমান কৰি আছোঁ এই ইয়াত ট্ৰেক্টৰ আছে তো দেখিছে ইয়াতে ট্ৰেক্টৰ তাৰপৰা মাটি আনি আছে তো ইয়াতে বেগ দি পেলাই আছে তো তাতে কাম বন কৰিলোঁ কৰি পেলাই এতিয়া মানে ইয়াতে কি হৈছে জানে ইয়াতে কয় ট্ৰেক্টৰ ফাঁচি গৈছে তো দেখাই আছোঁ হা डेंजर ना जगह तो पानी तो खोई थका माटी केला तो गाइस इफाले देखिसे या पार्लिंगर काम आमार पूरा क्लियर हो गल तो इफाले आमार पूरा मिस्त्री लागि আছে तो इफाले एकदम धुनिया के इते यात फिटिंग होबो पार्लिंग लगवार पिছত टिंग लगाम আপোনালোকক দেখাই থাকিম এটা কৈ কি কৰিছা হা ঘৰ বনাইছো কি ঘৰ বিল্ডিং মান থাকিব পাৰে না নৰিয়াত ফেলে হা মান থাকিব পাৰে তো 4 ভাগৰ 3 ভাগ অলৰেডি হৈ গ'ল মানে এক সাইড মাৰা হৈ গ'ল আমাৰ পাৰ্লিং বিলাক তো ইফালে একদম এতিয়া টিং লগাব এতিয়া বৰপাই বনাই আছে একদম ধুনিয়া ভাৰ্গৱে ইফালে কাঠৰ টুকুৰা লৈ পেলাই খেলি আছে কি খেলিছে এতিয়া হা ভোক লাগিছে নেকি তো গাইছ এতিয়া সময় 1মান বাজিলে তো এতিয়া আমি ভাত খাম টিংবিলাক জোখা মেখা কৰি আছে তো ইয়াত উঠাব লাগিব ন গাড়ীত ইফালে টিং আছে তো আমি এতিয়া ভাত খাম তো ধুনীয়াকৈ তো ভাৰ্গৱ খেলি আছে তো ভাত চাত খাই লওঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ তো গাইস আমি এতিয়া এয়া টুপি লগাই আছো ভিটামিন লগাই আছো স্ক্ৰুপ লগাই আছো কি লগাই আছে এইবিলাক টুপি লগাই আছে এটো টুপি আৰু এটো স্ক্ৰুপ এটো ভিটামিন আচ্ছা একেলগে এতিয়া টিঙত এইবিলাক টিঙত তো ইফালে ভাৰ্গৱে ধুনীয়াকৈ এইবিলাক ভিটামিন স্ক্ৰুপ লগাই আছে তুমি লগাই থাকা ন এখিনি লগাই ক্লিয়াৰ কৰা মই বেলেগ এটা কাম কৰি আছো এতিয়া মানে ইয়াতে আছে আপোনাৰ পুৰণা মোবিল মানে গাড়ীৰ মোবিলবিলাক তো এতিয়া এইবিলাক সব উলিয়াই লৈছো এখন কাপোৰখন ধুনীয়াকৈ ইয়াতে ভিজাই লম
তো সৰু হৈ যায়, এখন সৰু নহ'ব, এখন ডাঙৰ ল'ব লাগিব। এখন ধুনীয়াকৈ এনেকৈ ভিজাই ল'ম। তো এইবিলাক জইনবিলাক ন, এইবিলাক চাই লওক, জইন কাটা ডিজাইনবিলাক চাওক কেনেকৈ জইন কাটে। ইয়াত চিষ্টেম আছে, এইবিলাক নাম্বাৰ চাম্বাৰ কিবা কিবি লিখা থাকে। মেইন মিস্ত্ৰী এজনে। তো গাইছ, আপোনালোকক মই এটা কথা কৈ দিওঁ যে এইখন ঘৰ এদিন খুঁটা পুতিছে, খুঁটা পুতি পেলাই এডাল গলাবান নে কি বুলি কয় সেইডাল মাৰিছে। নেক্সট দিনাখন মানে একেদিনাই কেঞ্চি, তাৰপিছত ছেকেণ্ড দিনাখন আজি পাৰ্লিং লগাই আছে, এইবিলাক পাৰ্লিংবিলাক। তো মানে তাৰপিছত আপোনাৰ টিঙৰ কাম হ'ব। তো মানে ঘৰখন অল টোটেল 3 দিন লাগিছে, 3 দিন। মানে এতিয়াও বাকী আছে। তো মোটামুটি 80%, 75 এনেকুৱা পাৰ্চেণ্ট হৈ গৈছে, আৰু 30% মান বাকী আছে। তো বাকীখিনি দেখাই আছোঁ আপোনালোকক। তো এইফালে ভাৰ্গৱে মানে এইবিলাক টিঙত লগাবলৈ কাৰণে এইবিলাক বস্তু কৰি আছে, আৰু এতিয়ালৈকে হোৱাই নাই, অথনিৰ পৰা কৰিয়ে আছে। ইমান দেৰি লাগে নেকি তোমাৰ? দম দিয়া নাই, ইমান দেৰি নালাগে নহয়, ফটাফট কৰিব লাগে কামবিলাক। ইমান মাইকী মানুহৰ বাজি কৰি আছা কিয়? কিয় বলা তুমনে? তো এইফালে চাওক, পাৰ্লিঙৰ কাম চলি আছে এতিয়া। এডাল যেন তেন উঠাই দিলোঁ। মানে এইখিনি মানে এনেকুৱা ওজন, মানে কেঁচা কেঁচা গছ ন, বহুত ওজন, যেন তেন এডাল উঠালোঁ। মানে একে কষ্ট। আৰু এইবাৰ ইফালৰ এডাল উঠাই এখন ঘৰ বনাবলৈ ইমান কষ্ট। ফাইনালি এতিয়া মোৰ হৈ গ'ল। কি লগালা হৈ গ'ল? ভিটামিন স্কুপ, টুপি হয় নেকি? লগোৱা হৈ গ'ল। এয়া লগিয়া। তো গাইছ, কি হ'ল জানে, এইফালে এটা গজালে মানে একদম পূৰা এয়া চেণ্ডেল ফুটি মোৰ একদম ইয়াত সোমাই গ'ল। তো এতিয়া মই একদম ইয়াৰ ভাৰ্গৱক ক'লোঁ, মানে কি ব্ৰেক অইল, তো ইয়াতে দি দিব ব্ৰেক অইল। তো মানে ইফাল সিফাল কৰি থাকোঁতে না ইয়াতে সোমাই গ'ল, বহুত দৰদ হয়। বাছ হৈ যাব। তো চাওক, ইফালে চেণ্ডেল ফুটি গৈছে এইটো। এয়া ইফাল সিফাল কৰি থাকোঁতে গজাল এটা সোমাই গ'ল ন। তাৰপিছত এতিয়া একদম পূৰা বিষাই আছে, কিন্তু নতুন গজাল কাৰণে বাচিলোঁ। বহুত বিষাইছে, সেইটো কাৰণে মই অলপ বহি লৈছোঁ। কাম বন কৰি আছোঁ না, একদম ৰাতিপুৱাৰ পৰা ইফাল সিফাল কৰি আছোঁ। তো গাইছ, প্ৰায় আজি 3 দিন লাগিছে মানে ঘৰখন বনোৱা। তো প্ৰথমতেতো দেখিছিলে আপোনালোকক মই মাজে মাজে ভিডিঅ'ত পাই আছিলে। তো এখেতে এখন গোহালি আছিলে, তাতে গোহালিখন ভাঙি চিঙি কৰি পেলাই আজি 3 দিন হৈ গ'ল। তো 3 দিনত ইমানখিনি হৈ গ'ল। তো আৰু টিং মাৰা বাকী আছে, আৰু পাৰ্লিং চাৰ্লিংবিলাক কমপ্লিট হ'ব আৰু। তো লাষ্ট এডাল আছে আৰু ফাইনেল হৈছে। হেৰি কি বুলি কয়, মামা ঘৰত কি খালা? কি দুদু কিয়া হে? মাংস ভাত খোৱা নাই? মাংস মাছ ভাত দিয়া নাই? দিছি নাই দিয়া? দুটা কি খাব দিলে? जोर लगाओ सुनो, जोर लगाओ। आगे से जाओ, पीछे से जाओ। तो
গাইছ চব ফাইনেলি হৈ গ'ল আমাৰ মবিল খানি দিলোঁ ইয়াতে পূৰা ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল মিস্ত্ৰীবিলাক গ'ল তাৰপৰি এতিয়া মই গা ধুম তো গাইছ আমি এতিয়া গা পা ধুই পূৰা ৰেডি মানে তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন আৰু কমেণ্ট কৰিব হা য'ৰ পৰা কৰি আছে ন আৰু মানে ফাইনেলটো আপোনালোকক নেদেখালোঁ পেইণ্ট কৰাটো ৰাতি হৈ গ'ল ন আপোনালোকক ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে একদম পূৰা কালাৰ হৈ আছিলে হাতটো তো মোবাইলটো মানে দিব নোৱাৰিলোঁ মোবাইল দি দেখাব নোৱাৰিলোঁ আপোনালোকৰ পূৰা ওপৰত আছিলোঁ ন পূৰা কেঞ্চিৰ ওপৰত সেইটো কাৰণে মানে দেখাব নোৱাৰিলোঁ ভাৰ্গৱত নাছিলে ভাৰ্গৱ বেলেগ ফালে আছিলে তো সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ তো এতিয়া গা পা ধুই পূৰা ফ্ৰেছ হৈ গ'লোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'ব লাইক শেয়ার কমেন্ট সাবস্ক্রাইব সব চব কৰি দিব আজিৰ ভিডিঅ'টোৱে মানে জয় অসম বাই বাই